Hey dosto, welcome back to my YouTube channel Shoriful Vlogs. Happy Eid Mubarak. গোটেই অসমবাসী ৰাইজলৈ মোৰ ফালৰ পৰা ঈদৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ আৰু এই ঈদে যাতে সকলোৰে মাজত সুখ শান্তি আৰু ভাতৃত্ববোধ জগাই তোলে তাৰেই কামনা কৰিলোঁ। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি হৈছে পবিত্ৰ ঈদৰ দিন। এই ঈদৰ দিনটোৰ নাম হৈছে ঈদ উল ফিতৰ। এই ঈদৰ আগত 30টা ৰোজা ৰাখিব লাগে। ৰোজা ৰখাৰ পিছত এই ঈদ পালন কৰা হয়। এই ঈদত নামাজ পঢ়ি আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰা হয়। মই আজি আপোনালোকক টেঙাগুৰি ঈদগাহ ময়দানখন দেখাম। ইয়াত কিমান মানুহ হৈছে। ইয়াত মই আজি ঈদৰ নামাজ পঢ়িবলৈ আহিছোঁ। ইয়াত বহুত মানুহ হৈছে, বহুত মানুহ একেলগে নামাজ পঢ়িছে আৰু যাতে সকলোৰ দোৱা মহান আল্লাহ পাকে সকলোৰে দোৱা মানি লয় তাৰেই কামনা কৰিলোঁ। আকৌ এবাৰ মোৰ ফালৰ পৰা সকলোকে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু হেপী ঈদ মুবাৰক। ঈদ মুবাৰক টু অল মাই ইউটিউব ফেমিলি। ঈদৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে আপোনালোকে মোৰ এই ভিডিঅ'টোত এটা লাইক দি যাব। থেংক ইউ। এটা বছৰ পিছত এই ঈদখন পালন কৰা হয়। গোটেই এক বছৰ পিছত এটা ঈদ আহে। এইটোৰ পিছত আৰু এটা ঈদ আহিব। এই ঈদটোৰ নাম হৈছে ঈদ উল ফিতৰ। এই ঈদত মানুহে নামাজ পঢ়ি যিকোনো দোৱা কৰে যাতে এইবিলাক আল্লাহে কবুল কৰি লয় আৰু সকলোৰ দোৱা যাতে কবুল কৰে তাৰেই কামনা কৰিলোঁ। আৰু এই ঈদৰ আগত 30টা ৰোজা ৰাখিব লাগে। ৰোজা ৰখাৰ পিছত এই ঈদখন পালন কৰা হয় আৰু যোনে ৰোজা নাৰাখে তেওঁলোকৰ কাৰণে এইটো ভাল খবৰ নহয়, তেওঁলোকৰ কাৰণে একেবাৰে বেয়া। ৰোজা ৰাখিব লাগে। ৰোজা ৰাখিলে বহুত ভাল। ৰোজা আমাৰ স্বাস্থ্যৰ কাৰণে বহুত ভাল। ৰোজা হৈছে ৰাতি 2টা বজাত উঠি চেহেৰি খাব লাগে। চেহেৰি খাই গোটেই দিন আমি খাব নোৱাৰোঁ। তাৰপিছত সন্ধিয়া যেতিয়া আজান দিব তেতিয়া ইফতাৰ কৰিব লাগে আৰু এই ৰোজা ৰখাৰ ফলত আমাৰ শৰীৰত যিবিলাক অপ্ৰয়োজনীয় বস্তু আছে সেইবিলাক নাইকিয়া হৈ যায়। গতিকে আমাৰ শৰীৰত বেমাৰ আজাৰ কমকৈ হ'ব আৰু আমাৰ বেমাৰ আজাৰৰ পৰা আমি ৰক্ষা কৰোঁ আৰু ৰোজা ৰখাৰ ফলত কেঞ্চাৰ বেমাৰৰ পৰা আমি ৰক্ষা পাব পাৰোঁ। গতিকে সকলোৱে যাতে ৰোজা ৰাখে তাৰেই কামনা কৰিলোঁ আৰু যাতে ভালকৈ নামাজ পঢ়ে তাৰেই কামনা কৰিলোঁ। হেপী ঈদ মুবাৰক অল মাই ইউটিউব ফেমিলি, অল মাই ফ্ৰেণ্ডছ and my YouTube subscriber. Thank you to all my YouTube family, YouTube subscriber. Next time লগ পাম। হেপী ঈদ মুবাৰক। আকৌ মোৰ ফালৰ পৰা সকলোকে ঈদ মুবাৰক। থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে। থেংক ইউ।